জেতুকা জেতুকা দুহাতত জেতুকা দুহাতত জেতুকা কমোৱা তোলা যেন মন বা গান গাই গাই এইবোৰ কি গোটাইছেনো? বিহু পালেহিয়ে নহয়, সেইকাৰণে অলপ জেতুকাৰ পাত ছিঙি ললো। আনে লৈ যোৱাৰ আগত ময়ে অলপ গোটাই লওঁ। আজিকালিনো কোনে জেতুকা পাত ছিঙি পতাত পিহি দুহাতত জেতুকাৰ বোল বোলাই? আজিকালি জেতুকাৰ গছ পাবলেই নোহোৱা হ'ল নহয়। আৰু যদি কোনোবাই বিহুৰ সময়ত জেতুকা লগায়ো, তেতিয়া দোকানৰ পৰা মেহেন্দি কণ কিনি আনিহে লগায়। সেইটোৱেতো আমাৰ ভুল। আধুনিকতাৰ নামত আমি নিজকে ইমানেই পাহৰি গৈছোঁ যে নিজৰ সংস্কৃতি পৰম্পৰাবোৰক লাহে লাহে পাহৰি পেলাইছোঁ আৰু আনৰ সংস্কৃতি আৰু পৰম্পৰাক আমি আদৰি লৈছোঁ, যাৰ ফলত আমাৰ পৰম্পৰাবোৰ লাহে লাহে হেৰাই যাবলৈ ধৰিছে। তাকেও আজিকালি আমাৰ খুব কম সংখ্যক মানুহে নিজৰ পৰম্পৰাগত সংস্কৃতিৰ কথা জানে। আচলতে আমিও নিজৰ পৰম্পৰা সংস্কৃতিক ৰক্ষা কৰিবলৈ একোৱেই কৰিব পৰা নাই। এই জেতুকাৰ কথাই ধৰকচোন, আগতে যে গাঁৱৰ মহিলা জীয়ৰীয়ে বিহুত জেতুকা লগাইছিল, সেই পৰম্পৰাটো কেৱল ফূৰ্তিৰ কাৰণে নাছিল নহয়। বিহুৰ সময়ত জেতুকা লগোৱাটো আমাৰ এটা প্ৰাচীন পৰম্পৰা। লগতে ই সৌন্দৰ্য বৃদ্ধি কৰাৰ উপৰিও বসন্তকালত হ'ব পৰা চৰ্মৰোগো প্ৰতিৰোধ কৰে। কিন্তু আমাৰ মানুহবোৰে বজাৰত সহজতে পোৱা মেহেন্দি কণ লগাইহে অসমীয়াৰ পৰিচয় দিয়ে। আচলতে এলাহ আৰু এলাগী কৰাৰ কাৰণে আমি আমাৰ নিজৰ পৰম্পৰা সংস্কৃতিবোৰ পাহৰিব ধৰিছোঁ। কিন্তু আপোনাক কিন্তু মানিব লাগিব দেই, বিহুৰ সময়ত আপুনি এনেদৰে চহৰত থাকিও জেতুকা পাত গোটাইছে। পিছে আপোনাৰ পতা আছেনে নাই? নাই নহয়, এই মিক্সিতে পিচি ল'ম। মোৰ আছে দিয়ক, আপুনি যেতিয়াই লগাম বুলি ভাবে তেতিয়াই মোৰ ওচৰলৈ আহি যাব। আমি ছাদত বহি জেতুকা পিচি জেতুকা লগাই পুৰণি দিনবোৰৰ কথা মনত পেলাম। ব'লা এতিয়া। ব'লক। আন সময়ত নহ'লেও অন্ততঃ বহাগ বিহুৰ সময়ত সতেজ জেতুকাৰ পাতেৰে জেতুকা লগাওক, কিয়নো জেতুকাত থকা ঔষধি গুণবোৰে আপোনাৰ ছালখনক বহুতো বেমাৰৰ পৰা ৰক্ষা কৰিব। আৰু এনেদৰেই আমাৰ পৰম্পৰাবোৰ ধৰি ৰাখি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ইয়াক প্ৰৱাহিত কৰিব লাগিব। তেতিয়াহে অসমীয়া জাতিৰ অস্তিত্ব জীয়াই থাকিব।